বন্ধুসকল স্বাভিমান চিৰিয়েলখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱা খণ্ডত আমি দেখিবলৈ পাওঁ যে ডক্টৰে ৰিমলিহঁতক অনিৰুদ্ধৰ অপাৰেশ্যনৰ বাবে ৫ লাখ টকাৰ যোগাৰ কৰিবলৈ কয় আৰু দেৱে এই টকাখিনি যোগাৰ কৰিম বুলি কয়। এতিয়া বাৰু ইমানখিনি টকা দেৱে ক'ৰ পৰা আনিব জানিবলৈ পাব আপোনালোকে স্বাভিমান চিৰিয়েলখনৰ আজিৰ খণ্ডটিত। এইফালে অনিৰুদ্ধৰ মাকে অনিৰুদ্ধ যে হস্পিটেলত ভৰ্তি হৈ আছে এই কথাটো গম পায়। সেইবাবে স্বাভিমান চিৰিয়েলখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম মাক গৈ কিনে হস্পিটেলত উপস্থিত হ'ব। এতিয়া বাৰু ৰিমলিয়ে মাকক কি ক'ব? প্ৰিয়া গৈ কিনে হস্পিটেলত উপস্থিত হয় আৰু তাই ৰিমলিহঁতক তাই যে অনিৰুদ্ধৰ সন্তানৰ মাক হ'বলৈ ওলাইছে এই কথাটো কয়। এতিয়া বাৰু প্ৰিয়াই প্ৰকৃততে অনিৰুদ্ধৰ সন্তানৰ মাক হ'বলৈ ওলাইছে নেকি? সঁচাকৈ স্বাভিমান চিৰিয়েলখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন বাৰু স্বাভিমান চিৰিয়েলখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।